অসমৰ সকলোতকৈ ধুনীয়া গাঁওখনে হৈছে এইখন দেখিছেনে কিমান ধুনীয়া যদি ক'তহে জানিব বিচাৰে তেনেহ'লে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক কথাটো হ'ল এনেকুৱা আজি মই গৈ আছোঁ গোৱালপাৰাত থকা ৰাংচাপাৰা গাঁওখনলৈকে এই গাঁওখন আছে গোৱালপাৰা চহৰৰ পৰা 17 কিলোমিটাৰ নিলগত আছে এই গাঁওখন যিটো গোৱালপাৰাৰ এই বালিজান যিটো ব্লক আছে তাৰ ওচৰতে আছে এই গাঁওখন আপোনালোকে এটা কথা গম পাই নাই 2017 চনত ৰাংচাপাৰাক অসমৰ আটাইতকৈ পৰিষ্কাৰ গাঁও বুলি ঘোষণা কৰা হৈছিল মানে ইয়াতে অকল গাৰো মানে জনগোষ্ঠীসকলে থাকে ইয়াত আৰু এটা কথা 2021 চনত এইখন গাঁৱক ODF প্লাছ মডেল ভিলেজ বুলি কোৱা হৈছিল মানে এইটো শৌচমুক্ত মডেল গাঁও বুলি ঘোষণা কৰা হৈছিল এইটো বহুত ডাঙৰ কথা কিন্তু গাঁওখনত যাই কিন্তু ভাল লাগিব কিন্তু কেনেকুৱা এটা পৰিৱেশ চাওঁ আহকচোন বাকী যি নহওক প্ৰথমতে পৰিৱেশটো আপোনালোকে চাই লওক তাৰপিছত গাঁওখন দেখুৱাম গাঁওখন পাম আৰু অলপমান আগত আছে আৰু মানে এটা কথা এই ঘৰবিলাকৰ সন্মুখে ডাষ্টবিন আছে মানে প্ৰত্যেক ঘৰৰ সন্মুখে ডাষ্টবিন আছে দেখিছেনে কিমান ধুনীয়া মানে একদম আচৰিত মানে এনেকুৱা গাঁও এখন মই অসমত থকা বুলি কেতিয়াও ভবা নাছিলোঁ আৰু মই এই ঠাইত যে আহিম মই সেইটোও ভবা নাছিলোঁ ঘপককৈ এনেকৈ আহি গ'লোঁ মানে মই ভাবে আচৰিত মানে আৰু এই গাঁওখন মানে যেতিয়া হাৱেৰ পৰা সোমাইছোঁ এনেকুৱা লাগিছে এই জংঘলৰ মাজত সোমাইছোঁ ভিতৰত সোমোৱাৰ পিছত গম পাইছোঁ অ' মাই গড দিছ ইজ দ্য আছাম বহুত ধুনীয়া লাগিছে বাপৰে বাপ অ' মাই গড আপোনালোকে দেখিছেনে এটা পাত পৰি নে ৰাস্তাৰ সন্মুখত এটা পাতো নে ৰাস্তাৰ সন্মুখত আমাৰ সিফালে কি জাবৰ জোঁথৰ মানে চব আৰু মানে আৰু বাৰু যি নহওক আমাৰ সিফালে চাফা কৰি ৰাখে কিন্তু তথাপিও কিছু সংখ্যক মানুহে লেতেৰা কৰে বাৰু যি নহওক সেইটো বিষয়ত নকওঁ চাফা হ'ব বাৰু এইটো ভিডিঅ' চাওক আৰু আপোনালোকেও যাতে চাফা কৰিব চেষ্টা কৰক তাৰপিছত আমি এই গাঁওখনত এণ্ট্ৰি কৰি দিওঁ ৰাংচাপাৰা গাঁও গোৱালপাৰাত আছে দেখিছেনে প্ৰথম এণ্ট্ৰিতেই কেনেকুৱা বাপৰে বাপ ইমান ধুনীয়া লাগিছে দেখিছেনে এই গছডাল চাওকচোন কি ধুনীয়া চাফা আৰু এইটো লেফ্ট ছাইডত দেখিছে এইবিলাক ঘৰ যে আছে স্কুল আছে কলেজ আছে চব আছে ইয়াতে মানে এইটো ছাইডটোত এই ছাইডত নলা বনাই দিছে কিন্তু মিউনিচিপালিটি এইটো নলাটো পাকা কৰি দিয়া নাই জাষ্ট নৰ্মেল এটা নলা বনাই দিছে আৰু তেনেকুৱা এই বাইকজন যে আছে এই বাইক যিজনে চলাই আছে তেখেতে আমাক ৰাস্তাটো চিনাকি কৰাই দিছে বাৰু তেখেতক ধন্যবাদ জনাইছোঁ প্ৰথমতে লেফ্ট ছাইডত মই দেখাই আছোঁ এক ছেকেণ্ড গাড়ীখন দেখাই আছোঁ লেফ্ট ছাইডে ফালে এখন ফিল্ড আছে য'ত মানে খেলা ধূলা কৰিব পাৰে ইয়াতে ৰখাব লাগিব ইয়াতে প্ৰথমতে গাড়ীখন ৰখাই লওঁ তাৰপিছত গাঁওখন দেখুৱাৰ কাৰণে আপোনালোকে চেষ্টা কৰিম আহক ভিডিঅ'টো আৰম্ভ কৰোঁ এইখনে সেইখন গাঁও যিখন গাঁৱৰ কথা মই কৈ আছিলোঁ এইখন গাঁও দেখিছেনে বা এনেকুৱা বাঁহৰ তলত পাতো নাই আপোনালোকে সেইটোতো চাওক বাঁহৰ তলত পাতো নাই আৰু গাঁওখন এনেকুৱাকৈ ডিজাইন কৰিছে যাতে মানুহে আহি যাতে ভাল পায় ইয়াত মানে বুজিছে ইয়াত মানে দেখিছেনে মানে গছৰে কিছুমান বস্তু বনাই থৈ দিছে বাঁহৰ এইখন যেনে বহিব পৰা বনাই থৈ দিছে তামোলৰ গছবোৰ চাওক এই বাঘেডালি যে আছে বাঘেডালৰ চুপৰটো চালা ৰং কৰি দিছে ইহঁতে এনেকুৱাকৈ মানে মডিফাই কৰিছে ঠাইখিনি মানে ইমান ভাল লগা আৰু এইবিলাক গছ যিবিলাক ফুল আছে না এইবিলাক ফুল একচুৱেলি বিক্ৰীৰ কাৰণে নহয় চাগে আমি মানে সুধিছিলোঁ এবাৰ বিক্ৰীৰ কাৰণে নহয় কিন্তু এনে ডিজাইন কৰি থৈ দিছে তেওঁলোকে কিছু ফুল চাগে বিক্ৰীও কৰে এই ইফালে এইটো হৈছে এণ্ট্ৰেঞ্চ এইডাল কি গছ বা মই চিনি নাপাওঁ কিন্তু ইয়াত হাঁহ কুকুৰা বা এইবিলাক এই চৰাই তৰাইবিলাক বাকী যি নহওক গাঁওখনততো আপোনালোকক লৈ আহিলোঁ এতিয়া গাঁওখন মই যিমান পাৰোঁ দেখাবৰ কাৰণে চেষ্টা কৰিম মই ভিডিঅ'বোৰ কৰি ল'ম কৰাৰ পিছত নেক্সট মই ভিডিঅ'ত মানে গোটেই গাঁওখন ভিডিঅ'টো মই আপলোড দিয়াৰ কাৰণে চেষ্টা কৰিম বাকী আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আৰু আপোনালোকে এই গাঁওখনত আহিছে নে অহা নাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব এটা কৰাই দিব